everyone, welcome to my channel Dipankar John. আজি মই আপোনালোকৰ আগত Hyundai Creta 2020 EX মডেলটো ৰিভিউ কৰিব গৈ আছো। সো সকলোৱে ভিডিওটো সম্পূৰ্ণকৈ চাব। আহক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো। আমি গাড়ীখন ফ্ৰন্ট লুকটো এবাৰ চাই লওঁ। ফ্ৰন্টৰ পৰা দেখিছে আপুনি গ্ৰিলটো অলপ ব্ল্যাক ফিনিশ দিছে গ্ৰিলত। ইয়াত প্লাষ্টিকত সিলভাৰ ফিনিশ দিছে, সেইবাবে গাড়ীখন দেখিবলৈ বেছি ধুনীয়া লাগিছে। বেজিংটো ইয়াৰ ধুনীয়াকৈ দিছে বেজিংটো। হেডল্যাম্পটো সব প্ৰজেক্টৰ হেডল্যাম্প দিছে এবাৰ। প্ৰজেক্টৰ হেডল্যাম্প দিছে। লগতে আপোনাৰ ডিআৰএলও দিছে। তলত ইন্ডিকেটৰ দিছে, ফগ ল্যাম্প নাই। টায়াৰ সাইজ এবাৰ আপোনাৰ 16 ইঞ্চৰ দিছে টায়াৰ সাইজটো, ঠিক আছে। আৰু এখন EX মডেল কাৰণে ইয়াতে আপোনাৰ এলয় হুইলটো নাই, ইয়াতে আপোনাৰ বেসিক হুইলটো দিছে। ইয়াতে আপোনাৰ ইন্ডিকেটৰ লাইটটো দিছে। ব্যাক ভাৰ্চনটো এবাৰ সম্পূৰ্ণ চেঞ্জ কৰি দিছে। বেক সাইডটো অলপ ৰেঞ্জ ৰভাৰ ইভোকৰ পৰা ইনস্পায়াৰ্ড যেন লাগিছে। তলফালে পাৰ্কিং সেন্সৰ্স আছে আৰু বাম্পাৰ তলত প্লাষ্টিক স্কিড প্লেট দিয়া আছে। বেক লাইটত হেলোজেন টেল ল্যাম্প দিছে, কিন্তু টপ মডেলত LED পোৱা যাব। আৰু আপোনাৰ ওপৰত স্পয়লাৰ দিছে, লগতে শাৰ্ক ফিন এন্টেনা দিছে ওপৰত। বেক সাইডত দিলে ইয়াতে আপোনাৰ ম্যাগনেটিক এটা সুইচ দিছে, তাতে একটা সুইচ টিপি দিলে ডিকিটো খুলি যায়। ডিকিৰ বুট স্পেস 433 লিটাৰ দিছে। ইয়াতে এটা বুট ল্যাম্প দিয়া আছে। আৰু ইয়াতে হ্যাঙ্গাৰ সুইচ এটাও দিয়া হৈছে। এটা ভিতৰৰ ইন্টেৰিয়ৰটো চাওঁ। ৰিয়াৰ সিটটোত সোমাওতে একো সমস্যা নহয়, ইয়াৰ মাজৰ খামটো সৰু হোৱাৰ বাবে। লেগ স্পেচ ভালে দিছে গাড়ীখনত। দুটা এচি ভেন্টটো দিছে পিছফালে, লগতে মোবাইল ৰাখিবলৈ কম্পাৰ্টমেন্ট দিছে। ৰাইট সাইডত আপোনাৰ পাৱাৰ উইন্ডো সুইচ কেইটা দিছে। হেডৰেষ্ট দুটা দিছে। হেডৰেষ্ট কেইটা ফিক্সড হয়, এটো এডজাস্ট কৰিব নোৱাৰি। তিনিজন মানুহ ইয়াতে ধুনীয়াকৈ বহিব পাৰিব। ওপৰত এটা ল্যাম্প দিছে। আহক এটা ফ্ৰন্ট সাইডলৈ যাওঁ। চাবিটো অন কৰিছো। ইয়াতে চাওক আপোনালোকৰ চাৰ্জিং অপশন আছে। ইয়াতে USB পোৰ্ট আছে, চাৰ্জিং পোৰ্ট আছে। এচিটো আপোনাৰ নিউ দিছে এবাৰ, যোৱাবাৰ মডেলটোতকৈ এবাৰ বেলেগকৈ দিছে অপশনটো হৈছে। আৰু মিউজিক সিস্টেম ইনবিল্ট আছে। লগতে আপোনাৰ ড্যাশবৰ্ডত ধুনীয়াকৈ ফিনিশ দিছে। আৰু ইয়াৰ আপোনাৰ ইয়াতে কাপ হোল্ডাৰ দিছে। ইয়াতে দিছে আপোনাৰ বটল হোল্ডাৰ। আৰু এচি ভেন্ট আপোনাৰ কিটা আগত অলপ ক্ৰোম ফিনিশ দিছে এচি ভেন্ট কিটাৰ ওপৰত। আৰু বাকি ষ্টিয়াৰিংডাল আপুনি ওপৰ তলত এডজাস্ট কৰিব পাৰিব, এনেকৈ নমাই ল'ব পাৰিব যদি চাপৰ মানুহ হয়। আৰু ওখ হ'লে আপোনাৰ ওখ কৰি ল'ব পাৰিব, ওখ কৰি ল'ব পাৰিব। আৰু যদি ইচ্ছা কৰে এনেকৈ নমাই ল'ব পাৰিব। টিল এডজাষ্টমেন্ট বুলি কয় এইটো। ইয়াতে ষ্টিয়াৰিংডাল আপোনাৰ পুৰা স্পৰ্টি মডেলৰ কাৰণে ষ্টিয়াৰিংডাল পুৰা স্পৰ্টি লুকত দিছে। স্পৰ্টি টাইপৰ স্পৰ্টি কাৰবিলাকৰ দৰে দিছে। লগতে আপোনাৰ ইয়াতে ষ্টিয়াৰিঙত যিখিনি অপশ্যন দিছে, ইয়াতে আপুনি ষ্টিয়াৰিংটো গোটেইখিনি আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব, ঠিক আছে। ইয়াতে আপোনাৰ মিউজিক সিস্টেমৰ সাউণ্ড বঢ়াব পাৰিব, ইয়াতে কমাব পাৰিব, ঠিক আছে। ইয়াতে আপোনাৰ MID যেটো আপোনাৰ ইনফৰমেশন কন্ট্ৰোল ইয়াতে কৰিব পাৰিব, ঠিক আছে। ইয়াতে আপুনি চাওক মিটাৰ চাওক, ড্ৰাইভ ইনফো পাব আপুনি, ইয়াতে একুমুলেশ্যন ইনফো পাব,
ফুয়েল ইকনমি ইয়াতে কিমান সেইটো চেক কৰিব পাৰিব ইয়াতে আপোনাৰ মাইল মিটাৰ চেক কৰিব সো এই সুইচটোৰ পৰা আপুনি এইখিনি চেক কৰিব পাৰিব ওকে তাতে ইয়াতে আপোনাৰ বাকি মিউজিক আপোনাৰ ইয়াতে সাউন্ড বহাব পাৰিব কমাব পাৰিব ইয়াতে আপোনাৰ ব্লুটুথ আপুনি কানেক্টিভিটি কৰাৰ পিছতে আপোনাৰ ফোন আহিলে ইয়াতে আপুনি ৰিসিভ কৰিব পাৰিব ঠিক আছে তো ইয়াতে আপোনাৰ ষ্টেৰিংডালো আপোনাৰ ডিগাত ষ্টেৰিং দিছে আহক এটা গ্লভ বক্সটো চেক কৰি লওঁ গ্লভ বক্সটো আপোনাৰ ভাল স্পেস দিছে ইয়াতে আপোনাৰ কুল গ্লভ বক্স দিছে এটো যাতে কি হ'ব আপোনাৰ বস্তুবিলাক বেছি গৰম নহব ইয়াতে থলে ঠিক আছে আহক এতিয়া এবাৰ টেষ্ট ড্ৰাইভ লৈ লওঁ আজি মই ক্ৰেটা EX পেট্ৰল মডেলটো চলাই আছো ইয়াৰ এক্স-ৰোম গুৱাহাটী প্ৰাইস 10,60,000 কোম্পানীয়ে 16.8 কিলোমিটাৰ মাইলেজ ক্লেইম কৰিছে আৰু ইয়াৰ 1.5 লিটাৰ ইঞ্জিন 113 bhp 144 Nm টৰ্ক 4 সিলিন্ডাৰ আছে আৰু 0 to 100 স্পীড 11 সেকেন্ডত এচিভ কৰি লয় আৰু ইয়াৰ পেট্ৰল টপ মডেল SX অপচনেল মডেলটোৰ দাম 17.31 লাখ ডিজেলৰ আনটা ভেৰিয়েন্ট আছে তাৰে বেস মডেলটো স্টাৰ্ট হয় 9.99 লাখত ইয়াতে 1.5 লিটাৰ ইঞ্জিন দিছে ডিজেল টপ মডেল SX অপচনেলৰ দাম 17.31 লাখ পৰে সো বন্ধুসকল ভিডিওটো চাই যদি আপোনালোকে ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব যিসকলে ফাৰ্স্ট টাইম মোৰ চেনেলটো ভিজিট কৰিছে আপোনালোকে যদি ট্ৰেভেল অটোমোবাইল আৰু টেকনিক্যাল ব্লগবিলাক চাই ভাল পায় তেন্তে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আপকামিং ভিডিওজৰ নটিফিকেশনছ আপোনালোকে পাই থাকিব থ্যাংক ইউ